Question number 12 to তোমাক কি কৈছে so that the relation are defined in the set A of all triangles A set R da relation define কৰিছে A set পৰা A set লৈকে আৰু A set তো আমাক দি দিছে যে all triangles মানে সকলোবোৰ triangle A set থাকিব তোমালোকৰ equilateral triangle তোমালোকৰ যি triangle আছে সব triangle মানে তোমাৰ যে A set তো মানে কি কৈছে এনেকুৱা যিকোনো এটা তিনটা বাহুৰ triangle এটা ইয়াত A set থাকিব মানে এনেকুৱা হক তাৰ পিছত আৰু ৰিলেশনটোত দুটা ট্ৰায়াঙ্গল সোমাব অৰ্ডাৰ পেয়াৰ T1, T2 সোমাব যদিহে T1 is similar to T2 তোমালোকে সিমিলাৰ মানে তোমালোকে আসামিজ মিডিয়ামৰে পাইছিলা ক্লাছ 10 ত সদৃশ বুলি কয় মানে এটা ত্ৰিভুজ যদি আনটো ত্ৰিভুজৰ সদৃশ হয় তেতিয়ালে সেই ৰিলেশনটোত বিলং কৰিব মানে T1, T2 বিলং কৰিব যদিহে এটা আনটোৰ সদৃশ হয় মানে সিমিলাৰ হয় ইজ ইকুইভ্যালেন্স ৰিলেশন এই ৰিলেশনটো ইকুইভ্যালেন্স ৰিলেশন বুলি দেখাবলৈ কৈছিলে দেখুৱাই দিও আমি ইয়াৰ সলিউশনটো চোৱা তোমালোকে here আমাক দি দিছে যে given A be the set of all triangles A সকলোবোৰ triangle এটা set হয় R ৰিলেশনটো আমাক দি দিছে T1, T2 সোমাব T1 is similar to T2 হ'ব লাগিব এটো কন্ডিশন T1 triangle to T2 triangle ৰ similar হ'ব লাগিব আমি ধৰি লৈছো যে এ ধে triangle আছে তাৰে এটা triangle T1 A set পৰা লৈ লৈছো তাহলে T1, T1 টো ৰিলেশনটো থাকিব কাৰণ কেলে same triangle ৰ নিজে নিজৰ কি হয় similar হয় T1 is similar to T1 R is reflexive আমি গম পাই গলো R is reflexive দেন আমি সিমেট্ৰিকলে আহো সিমেট্ৰিক আমি দুটা ট্ৰায়াঙ্গল ধৰি লৈছো A সেটৰ পৰা তাৰপিছত T1, T2 যদি ৰিলেশনত থাকে তাহলে কন্ডিশন কি হ'ব লাগিব T1 is similar to T2 আৰু আমি লিখিব পাওঁ যদি T1 ট্ৰায়াঙ্গল টু T2 ট্ৰায়াঙ্গলৰ সিমিলাৰ হয় তাহলে T2 ট্ৰায়াঙ্গল টু T1 ট্ৰায়াঙ্গলৰ সিমিলাৰ হ'ব জাস্ট ল্যাঙ্গুৱেজটো বেলেগ কৰিছো T2 টো আগত লিখিছো T2 is similar to T1 তাৰপিছত তাহলে যদি T2 আৰু T1 সিমিলাৰ হয় তাহলে T1, T2, T1 কি হ'ব ৰিলেশনত থাকিব তাহলে হেন্স ই কি হৈ যাব এটা সিমেট্ৰিক ৰিলেশন হৈ যাব দেন আমি ট্ৰানজিটিভলে আহোঁ ট্ৰানজিটিভত তোমালোকক দি দিছে যে আমি ইয়াত সলিউশনটো চোৱা আমি তিনটা ট্ৰায়াঙ্গল ধৰি লৈছো তিনটা ট্ৰায়াঙ্গল A সেটত বিলং কৰে দেন আমি জানো যে T1, T2 ৰিলেশনটোত থাকিব T2, T3 ৰিলেশনত থাকিব তাহলে T1, যদি T3 থাকে তেতিয়ালে যাক আমি কি বুলি কম ট্ৰানজিটিভ বুলি কম তাহলে T1, T2 থাকিবলৈ হলে T1 আৰু T2 কি হ'ব লাগিব সিমিলাৰ হ'ব লাগিব এটো সিমিলাৰ সাইন এটো ট্ৰায়াঙ্গল সিমিলাৰ দেন T2 আৰু T3 যদি ৰিলেশনটো আছে বুলি কৈছো আমি তেতিয়ালে কি হ'ব লাগিব সিমিলাৰ হ'ব লাগিব তাহলে ই ইয়াৰ লগত সিমিলাৰ আকৌ ই ইয়াৰ লগত সিমিলাৰ তাহলে ই আৰু ই সিমিলাৰে হ'ব বুজি পাইছানে আমাৰ তিনটা ট্ৰায়াঙ্গল আছে T1, T2, T3 ই ইয়াৰ লগত সিমিলাৰ এটো ট্ৰায়াঙ্গল সিমিলাৰ এটো ট্ৰায়াঙ্গল সিমিলাৰ তেতিয়ালে ই আৰু ই সিমিলাৰে হ'ব হয়নে হেৰিকে আমি লিখিছো T1 is similar to T3 দেন T1, T3 ৰিলেশনটো থাকিব এটো কন্ডিশন স্যাটিসফাই কৰিব যেটো ট্ৰানজিটিভ কন্ডিশন R is transitive hence R is equivalence relation বুজি পালা R is equivalence relation বুলি প্ৰুফ কৰিলো আৰু তোমালোকে ইয়াত নেক্সট কিবা দিছিল নি 12 ৰ পিছত অন দিছিলে consider three right angle triangles T1 with sides আমাক তিনটা ট্ৰায়াঙ্গল কনসিডাৰ কৰিব দিছে ইয়াত দি দিছে কনসিডাৰ কৰি T1 এটা ৰাইট এংগল ট্ৰায়াঙ্গল যাৰ সাইডবোৰ হৈছে 3, 4, 5 মানে এটা সাইড 3 cm ধৰি লোৱা এটা সাইড 4 cm এটো 5 cm T2 ট্ৰায়াঙ্গলটা দি দিছে 5, 12, 13 এনেকা সাইড গিটা তাৰ আকৌ T3 ট্ৰায়াঙ্গলটা দি দিছে তাৰ সাইড গিটা হৈছে 6, 8, 10 which triangle among T1, T2, T3 are related মানে আমাক কৈ দিছে যে T1, T2, T3 কোন এই তিনটা ভিতৰত কোন দুটা ট্ৰায়াঙ্গল মানে ৰিলেট কৰিব আমাক হুদিবলৈ কৈছে এটা ৰিলেট কৰিবলৈ ওকে আমাক উলিয়াবলৈ কৈছে এটা ৰিলেট কৰিবলৈ হলে যদি T1, T2 যদি ৰিলেশন থাকিবলৈ হয় তেতিয়ালে হেটো কি হ'ব লাগিব সিমিলাৰ হ'ব লাগিব দুটা ট্ৰায়াঙ্গল তেনেকে T2, T3 যদি ৰিলেশনত থাকিবলৈ হয় তেতিয়ালে সিমিলাৰ হ'ব লাগিব T2 আৰু T3 আমি যদি কোনবা দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ বুলি দেখাই দিব পাওঁ তেতিয়ালে আমি কৈ দিব পাৰিম যে যিকোনো ইয়াৰ T2, T3 সাপোজ হি ৰিলেশনত থাকিব হেটো আমি দেখো সলিউশনটো চোৱা First আমি sides of first triangle to side gita likhi lesu second triangle to side gita likhi lesu মানে বাহুৰ মাপ গিটা তাৰপিছত third triangle to side gita likhi lesu তাৰপিছত আমি দেখিলো যে এটা triangle similar হ'বলৈ কি হ'ব লাগিব হেতৰ যেটো বাহুৰ অনুপাত যেটো ৰেশিও হেটো কি হ'ব লাগিব সমান হ'ব লাগিব তাহলে আমি দেখিছো যে T1 আৰু T3 এই দুটা triangle-ৰ বাহুৰ অনুপাত গিটা সেম হাফ তুমি হেতৰ যদি বাহু গিটা লৈ লোৱা তেনবা T1 ৰ যদি 2 সাইড T1 ৰ যদি 3 সাইড টু লৈ লোৱা ইটো ইয়াৰ যদি 6 লোৱা তাহলে 3 এ 6 কে বাজা 2 টাইমস যায় তাহলে 1/2 হ'ব আকৌ ইয়াৰ 4 লৈ লোৱা ইয়াৰ 8 লৈ লোৱা তাহলে 4 এ 8 2 যা যাব আকৌ 5 2 যা 10 তাহলে আমি গম পালো যে T1 আৰু T3 দুটা সিমিলাৰ হয় কেলে আমি জানো যে যদি দুটা ট্ৰায়াঙ্গল সিমিলাৰ হ'বলৈ হয় তেতিয়ালে হেতৰ বাহুৰ অনুপাত গিটা কি হ'ব লাগিব মানে ৰেশিও গিটা কি হ'ব লাগিব সাইডছৰ ৰেশিও গিটা কনস্ট্যান্ট হ'ব লাগিব বা এটা গুটেকিটা সেম হ'ব লাগিব
তেতিয়াহ'লে আমি লিখি দিব পাৰোঁ যে T1 ইজ ৰিলেটেড টু T3 সেইটোৱে কণ্ডিশ্যন আছিলে যদি T1 আৰু T3 যদি ৰিলেশ্যনটোত বিলং কৰে তেতিয়াহ'লে কণ্ডিশ্যন কি ছেটিছফাই কৰিব লাগিব সেই চিমিলাৰ হ'ব লাগিব আমি চিমিলাৰ বুলি প্ৰুভ কৰি দিলোঁ T1 আৰু T3 কি হয় চিমিলাৰ হয় সেইকাৰণে আমি লিখিছোঁ T1 ইজ ৰিলেটেড টু T3 অ'কে